সকলোৱে ভালে কুশলে আছে আৰু আজি মই নাজানো কিয় মোৰ ইমান বেছি কেক খাবলৈ মন গৈ আছিলে মানে কি কম তাৰপিছত ট্ৰেইনাৰজনক সুধিলোঁ যে কি মই কেক খাব পাৰিম নে নোৱাৰিম কিন্তু তেওঁ ক'লে যে কি নোৱাৰোঁ কাৰণ কেক আমাৰ কাৰণে হেল্ডি নহয় সো মই ৰাস্তাটো ভাবি এটা আইডিয়া লগালোঁ যে কি কেকে আমাক মানে কেক কেনেকৈ আনহেল্ডি হ'ল কেক বিকজ কেকত মেদা আছে মেদা আমাৰ কাৰণে আনহেল্ডি তাত থকা ৰিফাইন আৰু তাত থকা চেনিৰ কাৰণে সেইটো কেক আনহেল্ডি হৈ গ'ল যদি মই সেই তিনিটা বস্তু ৰিপ্লেচ কৰি সেই তিনিটা বস্তুত বেলেগ কিবা এড কৰি দিওঁ মানে হেল্ডি বস্তু তো তেতিয়াতো কেকো হেল্ডি হৈ যাব চ' সেইটো ভাবি মই জিমৰ পৰা আহোঁতে বজাৰো কৰি আহিলোঁ আৰু মই গোটেইকেইটা হেল্ডি বস্তুৰে এতিয়া কেক বনাম যেনে মই লৈ আহিলোঁ এইটোৰ ৰাগী আটা তো মেদাৰ জেগাত মই ইউজ কৰিম ৰাগী আৰু তাৰপিছতে চেনিৰ জেগাত ইউজ কৰিম জেগেৰী পাউডাৰ মানে আমাৰ গুড় মিঠাই যিটো তাৰে গুড়ৰ গুড়িটো আৰু ৰিফাইনৰ জেগাত ইউজ কৰিম অলিভ অইল এতিয়া মই কেককো হেল্ডি বনাই দিম বাকী এইবোৰটোতো হেল্ডিয়ে হয় চাগে নাজানো আৰু ঠিক আছে 100% হেল্ডি নহ'লেও এটলিষ্ট 70% হেল্ডিটো হ'ব তো মই কেক বনোৱা মানে এগাল বস্তু কিনি আনিছোঁ আৰু এতিয়া মই কেক খামেই য়েছ গাখীৰটো কিন্তু এইটো লৈ আহিছোঁ কাৰণ মোক বেছি গাখীৰ মানে ডাঙৰ বটল আনি লাভ নাই স্কিম মিল্ক হ'লে 1 লিটাৰৰ পায় তো ইমানো আৰু হেল্ডি নাখাওঁ আৰু অকণমান আনহেল্ডি এড হৈ যাব আৰু একো নহয় চ' ভাবিলোঁ যে কি মই এতিয়া নতুনকৈ ৰেচিপি এটা ডিস্কভাৰ কৰিম আৰু যিহেতু মই নতুন বস্তু ট্ৰাই কৰি আছোঁ ভাবিলোঁ যে কি আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ কি ঠিক আপোনালোকেও ঘৰত বনাই খাব পাৰিব তো তাৰ আগত মই এতিয়া জিমৰ পৰা যিহেতু আহি পাইছোঁ জাষ্ট অকণমান ফ্ৰেছ হওঁ গা চা ধুওঁ পানী চানী খাওঁ তাৰপিছত কেকৰ ৰেচিপিটো দেখাই আছোঁ আৰু এতিয়া গা চা ধুই আহি পেলাই প্ৰথমতে তেওঁৰ কাৰণে বনালোঁ খানা কাৰণ খানাখিনি হৈ গ'লে এটলিষ্ট মই ফ্ৰী হৈ যাওঁ আৰু এতিয়া কেকৰ ৰেচিপিটো মই আপোনালোকক দেখাবলৈ গৈ আছোঁ তো ব'লক কিন্তু তাৰ আগত কেমেৰাটো ছেট কৰি লওঁ আৰু যিহেতু মই এগলেছ কেক বনোৱা নাই চ' মই ডিম ইউজ কৰি আছোঁ দুটা ডিম ফাৰ্ষ্ট মানে লৈ লৈছোঁ ভাঙি পেলাই নাজানো হঠাৎ মোৰ ডিঙিটো কি হ'ল কিবা খেচখেচাই আছে একদম কিবা টাইপ লাগিছে মাতটোৱে ভাঙি থাকিলে আৰু এয়া হৈ গ'ল গুড়ৰ গুড়িখিনি কেনেকুৱা শুনি নহয়নে গুড়ৰ গুড়ি মানে জেগেৰী পাউডাৰ আৰু প্ৰথমতে মই ডাইৰেক্ট কাপত আহি যাব বুলি ভাবিছিলোঁ কিন্তু নাহে খুব মানে কি ক'ম আৰু যেনেকৈ চেনি পূৰা পাউডাৰবোৰ তেনেকুৱা নহয় অকণমান আঠা খাই থকা টাইপ যেন লাগিছে আৰু এইখিনি গুড়া কৰিবলৈ বহুত টাইম লাগিব সেইকাৰণে মই বোলো মই চালনীৰে চালি লওঁ মানে তো এটলিষ্ট চালনীত মানে গোটেইখিনি থাকি যাব আৰু ডাঙৰখিনি তো মোৰ ইমান কষ্ট নহ'ব নহ'লে গোটেইখিনি গুলি থাকিব লাগিব আৰু ৰৈ যোৱাখিনি পেলাইনো কিয় দিওঁ ইমান দামেৰে কিনি আনিছোঁ থৈ দিওঁ পিছত ইউজ কৰিব পৰা যাব মিক্সাৰত মাৰি আকৌ সেইখিনি পাউডাৰ কৰি ল'ম আৰু এইখিনি ধুনীয়াকৈ মিক্স কেকৰ এটা বস্তুৱে শিকিছোঁ যে মিক্স খুব কৰিব লাগে আৰু মই 1 কাপ দিছোঁ দৈ তো সবখিনি ধুনীয়াকৈ মিক্স কৰিবলৈ দৈ যদি ধুনীয়াকৈ মিক্সাৰত মাৰি লয় তেতিয়াতো আৰু ভাল কিন্তু মই মাৰা নাছিলোঁ ডাইৰেক্ট দৈ দিলোঁ সেইকাৰণে অকণমান গোটা আছিলে সেইকাৰণে বহুত দেৰিলৈকে মাৰি মানে কি ক'ম আৰু ফেটিবলগীয়া হ'ল আৰু এয়া 1 কাপ লৈ লৈছোঁ ৰাগী আটা যিটোৰে কেকটো মেইন বনিব মানে আজি মেদা জেগাত লৈ আছিলোঁ ৰাগী আটা তো 1 কাপ দিলোঁ চাওঁ আৰু যদি পিছত লাগে মই এড কৰিম প্ৰথমতে চাই লওঁ কিমানখিনি মানে পাতল হয় বা কিমানখিনি ঠিক হয় সেইটো ওপৰত বেষ্ট কৰি ফেলে বাকীখিনি দি দিম আৰু 1 কাপ গাখীৰো এড কৰি দিম গাখীৰটো মই গৰম কৰি লৈছোঁ দেই কেঁচা গাখীৰ নাই দিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম আকৌ গোটেইখিনি বস্তু যদি মই মিক্সাৰত মাৰি ল'লোহেঁতেন তেতিয়াতো বহুত ইজি হ'লহেঁতেন কিন্তু মই মানে পিছত ভাবিলোঁ তো চেলো আৰু হাতেৰে কৰিম আৰু অকণমান পানীয়া যেন লাগিলে সেইটো কাৰণে মই আকৌ 1 কাপ মানে ৰাগী আটা এড কৰি দিলোঁ 1 কাপ অলমষ্ট নহয় 1 কাপতকৈ একদম অকণমানেই কম আৰু আকৌ এড কৰি দিলোঁ নহ'লে বহুত বেছি পাতল যেন লাগি আছিলে মোৰ আকৌ এতিয়া গোটেইখিনি আকৌ ধুনীয়াকৈ মিক্স কৰিব লাগিব আৰু এয়া ভেনিলা এছেন্সো দি আছোঁ মই অকণমান যদি কিবা এটা ফ্লেভাৰ আহে ভাল লাগিব চাগে বেছি নাই দিয়া আধা চামুচে দিছোঁ খালি
ইয়াত কিবা ফ্লেভাৰ দিলে দিবও পাৰে মই জাষ্ট ভেনিলা ফ্লেভাৰটো ভাল পাওঁ কাৰণে ভেনিলা ফ্লেভাৰ দিছিলোঁ আৰু বেকিং পাউডাৰো বেছি দিয়া নাই আধা চামুচে দিছোঁ বেকিং সোডা মই ইউজ কৰা নাই বেকিং পাউডাৰে ইউজ কৰিছোঁ খালি বেকিং পাউডাৰ আধা চামুচ আকৌ গোটেইখিনি ধুনীয়াকৈ মিক্স কৰিব লাগিব আৰু ইয়াত অকণমান অলিভ অইল দি দিছোঁ মই কাৰণ যদি বাই চান্স বেছিয়ে মানে লাগি ধৰে বা কিবা এনেকৈ ভয়ো লাগিছে সেইটো কাৰণে নিদিওঁ বুলি ভাবিছিলোঁ প্ৰথমতে তথাপিও অকণমান দি দিলোঁ আৰু ড্ৰাই ফ্ৰুটছ ভাবিলোঁ যে কি লাষ্টত যে কি অকণমান ড্ৰাই ফ্ৰুটছ দি দিওঁ তো মোৰ তাত বেছি তেনেকৈ ড্ৰাই ফ্ৰুটছ নাছিলে অকল খিচমিচ কাজু আৰু আলমণ্ডছে আছিলে সেইটো কাৰণে কেইটামান খিচমিচ কেইটামান কাজু এই আলমণ্ডছকেইটাও খুব মিহি মিহিকৈ কাটি দিছোঁ আৰু কাজুকেইটাও মিহি মিহিকৈ কাটি দিছোঁ ইনফেক্ট মই খিচমিচকেইটাও দুপিচ কৰি কাটি দিছোঁ মানে গোটা গোটাকৈ নাই দিয়া তো গোটেইখিনিও সৰু সৰু পিচ কৰি কাটি আকৌ ধুনীয়াকৈ মিক্স কৰি লওঁ আৰু তাৰ পিছত কুকাৰটো 2 মিনিটমান গৰম হ'বলৈ দিম তেতিয়ালৈকে মই মোৰ বেটাৰটো মানে ইয়াত দি লওঁ বাচন এইটো ষ্টিলৰ সৰু টিফিন হয় মোৰ কেক বনোৱা তেনেকুৱা কোনো বিশেষ স্পেচিয়েল বাচন নাই কাৰণ মইতো কেকৰ মানে একদম প্ৰফেচনেলি নবনাওঁ জাষ্ট খাব মন গৈছে কাৰণে আজি বনাই আছোঁ তো বাচনটোতো মোৰ মানে ৰোল পেপাৰ এনেকৈ আছিলে কেতিয়াবা টিফিনত লৈ যাওঁ যে ৰোলবোৰ বান্ধি তো সেইটো কাৰণে ভালেই হ'ল সেয়া পেপাৰ এপিচ দি লৈছোঁ আৰু তাত অকণমান অলিভ অইল দি আকৌ ধুনীয়াকৈ গোটেই টিফিনটো চাৰিওফালে অলিভ অইল মানে ব্ৰাছেৰে লগাই দিছোঁ চ' ডেট মানে কেকটো আঠা খাই নাযায় আৰু এইখিনি অকণমান মানে টেবুলত এয়া কৰি দিছোঁ চ' ডেট কি ক'ম লাম্পছ যাতে ৰৈ নাযায় মানে ভিতৰত সৰু সৰু কেতিয়াবা ফুটা ফুটা এনেকৈ হৈ থাকে ন সেইবোৰ যাতে হৈ নাযায় চ' মোৰ কেক অলম'ষ্ট ৰেডি হৈ গৈছে এতিয়া কুকাৰত বহাই দিলোঁ আৰু কুকাৰৰ ৰাবাৰডাল আৰু হুইচেলটো খুলি পেলাই লগাই দিছোঁ আৰু 15 মিনিট পিছত দেখিলোঁ যে কি কেকটো আধা সিজা টাইপ হৈছে তো ওপৰত জাষ্ট দেখি মানে ভাল দেখিবলৈ কাজু কেইটামান ফালি ওপৰত দি দিছোঁ আৰু আধা ঘণ্টাৰ পিছত চেক কৰিছোঁ কেকটো হ'লনে নাই বুলি বহুতখিনি ফুলি আহিছিলে তো টুথপিক এডালেৰে চাইছিলোঁ টুথপিকত যেতিয়া লাগি আহিলে তেতিয়া গম পালোঁ যে কি নাই হোৱা আৰু 10 মিনিটমান থৈ দিওঁ আৰু 10 মিনিট পিছত আকৌ চেক কৰি চালোঁ তেতিয়া দেখিলোঁ যে কি টুথপিকত তেনেকৈ একো লাগি অহা নাই তাৰমানে মোৰ কেকটো হৈ গ'ল চ' এতিয়া ইয়াক ওলোৱাহে বাকী তো মই গেছটো অফ কৰি দিলোঁ আৰু যেন তেন গৰমে গৰমে ওলালোঁ মই মানে তাক ঠাণ্ডা হ'ব দিবলৈ আৰু মানে মোৰ ধৈৰ্য নাই বহুত বেছি টাইম ৰখিলোঁ কাৰণ মোৰ অলম'ষ্ট 40 মিনিট লাগি গ'ল তো 40 মিনিট যে মই ৰখিছোঁ সেইটোৱে মোৰ কাৰণে বহুত তো এতিয়া আৰু মোৰ ধৈৰ্য নাই মই গৰমে তাক কাটিমেই মানে তো মই যেনে তেনে মানে কিবা কষ্টকৈ কৰি হ'লেও ওলাই ল'লোঁ কেকটো আৰু কেকটো যিহেতু ইমান বেছি গৰম আছে চুব পৰা অৱস্থাত একদমেই নাই তো তেতিয়ালৈকে মই বোলো পেকিং কৰি লওঁ আকৌ নেক্সট ডেষ্টিনেশ্যনৰ কাৰণে যিহেতু যাব সময় হৈয়ে গ'ল চ' টাইম থাকোঁতে পেকিংটো কৰি লওঁ নহ'লে পিছত বহুত বেছি দৌৰাদৌৰি হয় যিটো মোৰ লগত সদায় হয় মানে যোৱা দিনাখনহে মই পেকিং কৰোঁ চ' অলপ এডভান্সকৈ পেকিং কৰি আছোঁ ভিডিঅ'বোৰ চাই থাকিব নিশ্চয় গম পাব ক'ত গৈ আছোঁ কি কৰি আছোঁ তো মোৰ পেকিং ফাইনেলি ডান তেতিয়ালৈকে মই কেকটো এটলিষ্ট খাব পাৰিম নহ'লে কেকটো ইমান গৰম আছিলে ন মই কাটিবও পৰা নাই আৰু পেকিং কৰিলে মই সদায় মানে ঘৰত পিন্ধা কাপোৰবোৰ এক্সাইড কৰোঁ ইনাৰ ৱেৰবোৰ এক্সাইড কৰোঁ ধুনীয়াকৈ পেকেটকৈ সোমাই লওঁ চ' ডেট মোৰ গৈ পেলাই হোটেলত মানে ডিষ্টাৰ্ব নহয় আৰু হোটেলত যিমানে মানে নাথাকোঁ কিয় যিমানে ভাল হোটেল নহওক কিয় তাৰে বেডশ্বীট তাৰে গাৰু কভাৰ আৰু তাৰে টাৱেল মই কেতিয়াও ইউজ নকৰোঁ মই সেইকাৰণে সদায় লগত গামোচা আৰু সৰু বেডশ্বীট এখন আৰু এটা গাৰু কভাৰ হ'লেও লৈ যাওঁ কাৰণ মই নাজানো কিয় মানে বহুত চাফাই থাকে বাৰু ষ্টিল মোৰ কিবা আনকমফৰ্টেবল ফিল হয় আৰু সিহঁতৰ টাৱেলকেইখনেৰে মই মুচিব নোৱাৰোঁ মোৰ গামোচা মেইন মানে যিটো কটনৰ গামোচা আৰু দেই এনেই বজাৰত যে কিনিবলৈ পায় মেচিনত বোৱা সেইটো নহয় কটনেৰে হাতে বোৱা গামোচা সেইখনৰ সমান আৰু একো হ'বই নোৱাৰে চ' মই গামোচাখন লগত লৈয়ে যাম আৰু লগতে মোৰ মানে মেকআপ বক্সটো সেইটোতো আৰু ক'বই নালাগে সেইটো যে আৰু মাষ্ট বি মানে কিবা এটা এবচেণ্ট মাইণ্ড হৈ আছিলোঁ কিবা এটা পাহৰি থাকিলোঁ মানে তো আনিব গ'লোঁ আকৌ মনত পৰিলে নাই সেইটোতো লগতে আছে আকৌ মানে তাৰপিছত পেকিং ষ্টাৰ্ট কৰিলোঁ আৰু ফাইনেলি মোৰ পেকিং হ'ল এইবাৰ মই বহুত বেছি এডভান্স হৈ থাকিলোঁ খুব ভাল লাগিছে যে কি এটলিষ্ট যোৱা দিনাখন মোৰ দৌৰাদৌৰি নহ'ব আৰু এতিয়া মই যাওঁ কেকটো এনজয় কৰিবলৈ আৰু ফাৰ্ষ্ট টাইম বনোৱা কেক খুব বেছি এক্সাইটেড ফাৰ্ষ্ট টাইম বনোৱা ৰাগী কেক দেই মই বেলেগ কেক আগতে বনাইছোঁ তো এতিয়া কেকটো কাটোঁ একদম এক্সাইটেড একদম বাৰ্থডে ফিল হৈ গৈছে
এটা খাই চালেহে গম পাম কেনেকুৱা হৈছে ৱাও ধোঁৱা ওলাই আছে আৰু ইমান ছফ্ট মোৰ যে বিলিভ হোৱা নাই যে কি মানে ভাবিছিলোঁ যে কি হ'ব চাগে আৰু কিবা এটা কিন্তু চিৰিয়াছলি এতিয়া মই খাই চাই গম পাম কেনেকুৱা হৈছে নট so bad কিন্তু মিঠাটো কম কাৰণে চাগে অকণমান মানে ফিকা ফিকা লাগিছে অৰ এলছ অ'কে আৰু কাৰণ দোকানৰ কেকবোৰ বহুত বেছি মিঠা থাকে আৰু এইটো কেক ইমান বেছি মিঠা নহয় বাকী টেষ্ট ৱাইজটো মোৰ ভাল লাগিছে বাছ মিঠাটো কম হ'ল চাগে মই আৰু অলপ গুড় দিব লাগিছিলে কিন্তু গুড়ৰ ফ্লেভাৰটো আহিছে যে সেইটো কাৰণে আৰু ভাল লাগিছে মই আগে চিপছ খাইছোঁ কিন্তু বাকী বস্তু কেতিয়াও খাই পোৱা নাছিলোঁ তো ফাৰ্ষ্ট আৰম্ভণি কেকেৰে তো ফাৰ্ষ্ট কেক খালোঁ তাৰপিছত কালি পৰহি ৰুটি বনাই খাই চাম কেনেকুৱা লাগে তেতিয়া গম পাম এতিয়া মই গৈ ট্ৰেইনাৰটোক দেখাব পাৰিম আৰু তাকো দিম খাবলৈ আৰু কম যে কি কেক আনহেল্ডি নহয় সদায় কেক হেল্ডিও হ'ব পাৰে তো আৰু ভিডিঅ'টো এক্সটেণ্ড নকৰোঁ বেছি ইয়াতে সামৰোঁ বেছি দীঘলীয়া হৈ যাব চায়ো বোৰ পাব তো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ দেই বাই